हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आपलोगे चाই আছে पवन केपी क्रिएशन तो আজি আমি যাম মামাৰ ঘৰত মামাৰ বিয়া লাগিছে সৰু মামাৰ হেনাখন মই কৈছিলোঁ বাৰ্থডে পাৰ্টি খাব গৈছিলোঁ আমি তাত এণ্ড আজি মোৰ মানে অলপ জ্বৰ হৈছে মাতটো অলপ বৈ আছে মেনেজ কৰিব আপোনালোকে অলপ আৰু এতিয়া যাওঁ বলক আজি হালদি ফাংচন আছে দেখিছে হালদি পূৰা পিন্ধি লৈছোঁ আৰু য়েল্ল' ড্ৰেছ তো তাত ফটো চটো মাৰিম আৰু ফুল ফেমিলিৰ লগত চবকে আপোনালোকক দেখাম মোৰ ফেমিলি কোন কোন আছে আৰু বাহিৰৰ পৰা যোনবোৰ মানুহ আহিছে হেতকো আপোনালোক দেখাম অলপ চিনাকি কৰাম আপোনালোকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ মানে যে মামা ঘৰ বৰ বেছি দূৰ নহয় আপোনালোকে গম পায় আৰু এয়া এইফালে টাৰ্ণিংটো ল'লে পামহি আৰু এয়া চাওক আহি পাই গ'লোহি মামা ঘৰ এয়া চাওক পূৰা এইফালে হৈ আছে পেণ্ডেল বনাই আছে এইফালে পূৰা পেণ্ডেলৰ কাম চলি আছে এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ ভিতৰত দেখাওঁ কোন কোন কি কৰি আছে বলক গাইজ এতিয়া আমাৰ মানে ইয়াত আমাৰ ঘৰ যোন আহিছিলে আলহীবোৰ আৰু আমাৰ মাহঁত আৰু নানীহঁত এই চবে মানে নিয়ম এটা আছে মাটি কুৰা বুলি কয় তো ৰাস্তাত গৈ মেলি মাটি কৰিব লাগে তো এতিয়া যাওঁ মাটি কৰিব যাব তো ইয়াত মাটি কৰাৰ নিয়ম হৈ আছে এতিয়া তো বলক নিয়ম দেখাওঁ আপোনালোকক কেনেকৈ কি হয় এয়া মহা আৰু আমাৰ পোৱালিটো আৰু এইফালে পূৰা ডান্স চলি আছে ডান্স চাওক আপোনালোকে बहुत स्वीट है मुंडा थोड़ा ऑफ बीट है पर कुड़ियां देना बहुत स्वीट है ढोंगी सा ये बड़ा गाइस মাটি কুৰাই অহাৰ পাছত মই গম নাপাওঁ ন কি নিয়ম হয় এতিয়া মানে ইয়াত আৰু এটা নিয়ম হয় মই ইয়াত মামা আহিছে মানে দৰা ইয়াত নিয়ম কৰিব কিবা পানীত কিবা বিচাৰিব লাগে বোলে ঠিক আছে মানে এই নিয়মটো যে তিনিবাৰমান হয় আঙুঠিৰ তলত পানীৰ তলত দিয়া হয় তো তিনিবাৰ উইন যোনে দুবাৰ উইন হ'ব তেওঁ মানে মানে জিকে ধৰ খেলখনত মামা উইন হ'ল পানীত আঙুঠি বিচৰা নিয়মটো হৈ গ'ল তো ইয়াত উইন হ'ল মামা মানে দৰা উইন হ'ল তেতিয়া ঘৰলৈ যাওঁ বলক ঘৰত হালদি ফাংচন ষ্টাৰ্ট হ'ব এতিয়া এই মাটি কুৰাৰ নিয়ম হৈ গ'ল কমপ্লিট এতিয়া হালদি ষ্টাৰ্ট হৈ গ'ল তো হালদিত দেখাম বোলে কি হয় কেনেকৈ হয় এয়া নানাহঁত মামাহঁত ডাঙৰ মানুহবোৰ মানে ডাঙৰ ইয়াত মাৰো পুতি এতিয়া এই গ্ৰীণ কালাৰ দেখিছে পাত চাত লাগিছে যে এইবোৰ এইটো মাৰো পুতিছে এতিয়া প্ৰথমত ষ্টাৰ্টিং এইটো দি কৰিছে তাৰপৰা হালদি লগাব এইফালে হালদি নিয়ম ষ্টাৰ্ট হৈ আছে আৰু এইফালে আমাৰ আণ্টিহঁতি আৰু নানীহঁতি গীত গাই আছে গীত গাই এইফালে মানে আমাৰ বিয়াৰ নিয়ম হয় মানে ইয়াত নিয়ম হৈ থাকিলে এইফালে গীত গায় তো গীত গাই আছে এইফালে মানে চাওক মামাতকৈ ডাঙৰ যোন আছে যে মানে ডাঙৰ মানুহ যেনেকৈ তেওঁৰ পাপা তেওঁৰ বৰ্তা তেওঁলোকে এতিয়া মানে হালদি লগাব তেওঁক তো লগাই আছে এতিয়া এইজন মামা হয় মোৰ ইউপিৰ মামা অলপ আগত নানাই লগাই গ'ল আৰু এইয়া ডাঙৰ মামাই লগাই আছে মামাৰ সৰু মামাক এতিয়া হালদি ৰচম শেষ হ'ল এতিয়া চুমাওন হ'ব ভোজপুৰীত চুমাওন বুলি কয়
চিনেমেটিক্সত গাইজ মই মানে অলপ বহুত বেছি বিজি হৈ গৈছিলোঁ, পূৰা আলহী আহি গৈছিলেতো, তো চবকে পূৰা নাস্তা দিবলৈ, প্ৰসাদ দিবলৈ, ইফালে খানা খোৱা আছিলে, খানা দিওঁতে পানী দিওঁতে পূৰা বিজি হৈ গৈছিলোঁ। সেইখিনি ব্লগ শ্বুটত ধৰ অলপ চলপ নহ'লে মোৰ, অলপ চলপ আকাশদ্বীপে কৰিলে মোৰ লগতে, সেইখিনি মই দিম বাৰু। আৰু ইফালে খানা খোৱা হৈ আছিলে, খানাবোৰ মই দেখাব নোৱাৰিলোঁ ক'ত কি হৈ আছিলে, তো খানাবোৰ মই কালি দেখাম, মানে বিয়া দিনা দেখাম। এতিয়া মই পূৰা ভাগৰি গৈছোঁ, এতিয়া ডান্স চান্স কৰিম আৰু পূৰা ফূৰ্তি এনজয় কৰিম। কালি কইনা আনিব যাম, তো কালি পূৰা ফান হ'ব। তো কালি ব্লগটো আৰু তাবাহি হ'ব, আজিটোতো হ'লেই অলৰেডি তাবাহি। আৰু মোৰ মাতটো পূৰা বহি আছে, অলপ আৰু তোমাৰ এডজাষ্ট কৰিব আপোনালোকে মাতটোৰ কাৰণে। গাইজ এতিয়া দৰাৰ লগত আহি গ'লোঁ মই, এয়া মামা মোৰ, সৰু মামা। তো কালি বিয়া আছে মামাৰ, কালি পূৰা ধামাকা হ'ব আৰু ব্লগ চাব আপোনালোকে। আৰু এতিয়াতো চালেই হালদি ব্লগ পূৰা মজা হৈ আছে, আৰু মই শ্বুট কৰি ল'লোঁ পূৰা। এতিয়া মেহেন্দি লাগিব মামাৰ, তো মেহেন্দি লগাব মামাই, তাৰপৰা মেহেন্দি ব্লগো দেখাম, তাৰপৰা মেহেন্দিৰ পাছত কি হ'ব, ডান্স হ'ব, সেইবোৰ ভিডিঅ' চিডিঅ' আপোনালোকক দেখাম। গাইজ এয়া মেহেন্দি ফাংচন ষ্টাৰ্ট হৈ গ'ল, বায়ে হয় মানে তেওঁ মেহেন্দি লগাই আছে, বলক দেখাওঁ। ডান্স চান্স হোৱা কথা আছিলে, বাট ডান্স চান্স নহয় এতিয়া, কালি বিয়াৰ কাৰণে বস্তু যোগাৰ কৰিব লাগিব ৰ, সেইখিনি এটা পেকেটিং চলি আছে, এইবোৰ বস্তু পেকেট কৰিব লাগিব। তাত যোনবোৰ মানুহে গীত গায় যে সিহঁতক দিব লাগিব যে, সেইটো মানে পেকেটিং চলি আছে। আৰু তাত কি গিফ্ট দিব লাগিব সেইবোৰ পেকেট কৰিব লাগিব আজি ৰাতিটো, সেইটো কাৰণে আজি ডান্স চান্স নহয়। গাইজ কালি ৰাতিটো পেকেজিং চেকেজিং কৰি আছিলে পূৰা, তো ৰাতি 12:30মানলৈকে পেকেজিঙেই হ'ল। তাৰপৰা মোৰ পূৰা টোপনি লাগি আছিলে যে, সেইকাৰণে মই শুই গ'লোঁ। আৰু এতিয়া ৰাতিপুৱা উঠিছোঁ আৰু জাষ্ট 6টাত উঠিছোঁ, এতিয়া 6টা বাজিছেহি উঠিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু আজি বিয়া ব্লগ আকৌ ষ্টাৰ্ট দিম মই, তো বলক লগ পাম বিয়া ব্লগত।